हेलो गाइज আজি গৈ আছো বিপুৰিয়া আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো আৰু আপোনালোকে 2022 চনটো আপোনালোকৰো ভালে যাওক সকলোৰে ভালে যাওক তাৰে কামনা কৰিলো আজি বিপুৰিয়া গৈ আছো এটা বিশেষ কামত আৰু বিপুৰিয়াত গৈ মই দেখাই আছো কি কৰো আৰু মানে লগৰটো আহি আছে গাড়ী লৈ ভিডিওটো যদি ভাল লাগে এটা লাইক কৰিব আৰু শেয়াৰ কৰিব এফালে আমাৰ মা বহি আছে এফালে ভন্টি বহি আছে তেতিয়াহলে আজি ব্লগটো ষ্টাৰ্ট কৰো আমি গৈ আছো আৰু অলপ দেৰি পাছত পামগে আপোনালোকক দেখাই আছো কি কাৰণে আহি আছো এতিয়া আমি পালো আপোনাৰ নাওবৈচা পাৰ হৈ আহিছো এতিয়া মেইন হাইৱে গৈ পাম আৰু অলপ দেৰি পাছতে লাহে লাহে চলাই আছো যেহেতু আজি 1 জানুৱাৰী আৰু পুলিচৰ চেকো হৈ আছে লগতে আপোনাৰ গাড়ী স্পীড গৈ আছে হাইৱে কথা লাহে লাহে চলোৱাটো ভাল আমি এতিয়া তিনটা আহিছো অকমান ৰখিছো এটা বাহিৰত গৈছে এই এটা এইটো আহিলে হি কিবা চিপছ টানিবলৈ গৈছিলে বাকি এতিয়া গৈ থাকো আমি আৰু অকমান পাছতে পামগে আপোনাক দেখাই আছো সকলোখিনি চাই থাকক ভিডিওটো শেষ হোৱালৈকে ভিডিওটো স্কিপ নকৰিব বাইক ক'ত আছে এইটো ল'ৰাটো আমাৰ আগে আগে গৈ আছে ইয়াক লগ পাইছো ই এতিয়া আমাক লৈ যাব তেহেঁতৰ তালে এটা মন্দিৰ গাইজ আমি আহি পাই গ'লো অলৰেডি আৰু আমি ইয়াত এটা মানে মিচিং ফিল্ম দেখাবলৈ আহিছোঁ প্ৰজেক্টত কৈছে ঠাণ্ডা বহুত আমাৰ ঠাণ্ডা বাহিৰত একদম মানে পূৰা কাণ চান ঠাণ্ডা একদম কৰকৰীয়া হৈ গৈছে মানে ঠাণ্ডা বৰফৰ ৰকম আছে একদম হাত কৰকৰীয়া হৈ গৈছে গাড়ী লৈ আহিছিলোঁ আৰু বাকীখিনি ভিতৰত দেখাই আছে এইপিনে মানুহ দম মানুহ আছে এইফালে মানুহ ভিতৰত মানুহ টিকেট কাউণ্টাৰ মানে এইটো টিকেট কাউণ্টাৰ হয় টিকেট কাটি মানুহ সোমাই আছে বাকীখিনি ভিতৰত গৈ দেখাই আছোঁ ইয়াত মানে এতিয়া আমাৰ ভাতৰ আয়োজন কৰিছে সিহঁতি ভাতটো খাবলৈ মাতিছে আমাৰ তিনিটাক এতিয়া আমি যাম এটা থাকিব লগত প্ৰজেক্টৰত আমি বাকী দুটা যাম মই যাম এতিয়া ভাত খাবলৈ কিমান দিয়ে গাহৰি দিলে বেছি ভাল আছিল আৰু এতিয়া গাহৰি খাবলৈ মন আছে মোৰ কেছ নাই যি টি হ'লেই হ'ল বাকী ভোক লাগিছে ভাতটো খাই লওঁগৈ স্বাগত এতিয়া ভাত খাব আহিছোঁ আৰু ভাত খাবলৈ দাদাই লৈ আহিছে আমাক ভাত মানে ইয়াত তিনিজন আহিছোঁ আমি ভাত খাবলৈ এজন তাত আছে আৰু বাকী আমি দুজন আহিছোঁ ভাত খাম এতিয়া মজা আছে কি বনাইছে বাইদেউহঁতে দিব এতিয়া বহুত কষ্ট হৈছে তেওঁ ভাগৰ সেইকাৰণে ভাতো হিচাপত দিয়া আছে এয়া এইটো প্ৰজেক্টত কাম কৰি আছোঁ আপোনাৰ এইপিনে আহি আছে এইটো লেপটপ এইপিনে প্ৰজেক্টৰ লাগি আছে এইপিনে প্ৰজেক্টৰ আহি লাগি আছে নামাম মানুহ আছে একো শুনা নাপায় আৰু ভিডিঅ'টো বাহিৰত গৈ কৈ আছোঁ মই বাকীখিনি লাগি আছে বৰ্তমান এতিয়া আমি আকৌ গাড়ীত আহিছোঁ অকণমান তাত বহি আছে মই তাত বহি আছিলোঁ মানে বহুত ঠাণ্ডা একদম নিয়ৰ পৰিছে অভাৰ ঠাণ্ডা পৰিছে আৰু ভিতৰলৈ আহিছোঁ আমি দুটা
অকণমান ইয়াত থাকিমেই আৰু আজি ভাত খাবগৈ অকণ অৱস্থা বেয়াই হ'ল কাৰণ ভাতটো ভাবিছিলোঁ গাহৰি চাহৰি দিব চাগে কিন্তু আজি মাছ দি দিলে আমি মাছ নাখাওঁ মইতো মাছ একেবাৰে নাখাওঁ তাত একো শুনা নাপায় মানুহৰ হুলস্থুল পূৰা মিউজিক লাগি আছে একো শুনা নাপায় সেইটো কাৰণে আপোনালোকক গাড়ীত আহি ক'বলগীয়া হ'ল আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ এতিয়া গাড়ীত আহিছোঁ অকণমান ৰেষ্ট লওঁ লাইটটো দেখুৱাওঁ এয়া ফিল্ম খতম হৈ গ'ল গৈ আছোঁ ঘৰত এয়া সামৰি আছে বস্তু পাতি আমাৰ দাদাই হে গাইছ এতিয়া মানুহ চানুহ কৰি খতম হৈ গ'ল আমিও যাবলৈ ওলাইছোঁ এই গাড়ী ৰেডি কৰি আছোঁ বস্তু সোমোৱাই আছোঁ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব তেতিয়ালৈ আজিলৈ বাই বাই জয় অসম